হেল্ল' গাইজ, সকলোকে মই এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ আহিলোঁ ঘৰলৈ। গতিকে ঘৰত আজি স্পেচিয়েল কিবা এটা বস্তু বনাই আছোঁ। কি বনাই আছোঁ দেখাই আছোঁ, চাই থাকক। এইটো চাওক, লোকেল মুৰ্গী এটা ৰাস্তাৰ পৰা গোটাই গোটাই লৈ আনিছোঁ। আনি এইটো মজাছে বনাম আৰু মজাছে খাম। এইটো কাম কৰা ল'ৰাটো কাম কৰি আছে, মানে দাদা হয় মোৰ, কাম কৰা দাদা। এইটো গুচাই আছে। গতিকে চাই থাকক, ভিডিঅ'টো এনজয় কৰক। এইটো চাওক, পুৰি লগাইছে গেছত, জুই জ্বলোৱা হোৱা নাই, এনেকৈ পুৰি খাওঁ আৰু। এয়া চাওক, কাটি আছে ধুনীয়াকৈ কলপাত লৈ, কলপাত কাটি। এইখিনি মাংস কাটি হৈ গ'ল, কিমানখিনি ওলালে দেখিছে। এতিয়া বনাব লৈছোঁ। এইফালে কেৰাহী পাতি দিলোঁ, পিঁয়াজ চিয়াজ কটা হৈ গ'ল, চব আদা নহৰু চব খুন্দা হৈ গ'ল। এতিয়া বনাব লৈছোঁ। ইয়াত তেল দি দিছোঁ। এইফালে তেল গৰম হৈ গ'ল, এইখিনি জিৰা লৈ লৈছোঁ, অলপ জিৰা দি দিছোঁ। এতিয়া পিঁয়াজ দি দিছোঁ। এয়া আদা নহৰু দি দিছোঁ। এইফালে বিলাহী দুটা কাটি ল'লোঁ। নিমখ দি দিছোঁ 1 চামুচ, হালধি দি দিছোঁ 1 চামুচ, এয়া অলপ ধনিয়া দি দিছোঁ। মিট মছলা দি দিছোঁ, অলপ লাল মিৰ্চ পাউডাৰ দি দিছোঁ। কলি লগাৰ কাৰণে পানী অকণ দি দিছোঁ। এতিয়া মছলাখিনি ভালকৈ ভাজি লওঁ। এয়া মছলা ভাজি হৈ গৈছে, দেখিছে। পানী শুকাই গ'লে, যিখিনি পানী দিছিলোঁ এয়া মছলাৰ পৰা তেল ওলাই গ'ল। এতিয়া দি দিম এইখিনি মাংস। মুৰ্গীটো ডাঙৰ আছিলে, 1.5 কিলো চাইজৰ হয় মুৰ্গীটো। গতিকে ইয়াতো 1 কিলো মাংস ওলাইছে, 1 কিলো বেছিয়ে ওলাইছে। অলপ ঢাকনা দি দিছোঁ। এতিয়া এয়া অলপ হিলাই দিওঁ, দেখিছে কেনেকুৱা লাগিছে। ৱাও, ইয়াত এতিয়া দিম এই কাটি থৈছিলোঁ পটল দুটামানো দি দিছে, আৰু আলু কাটি থৈছিলোঁ দি দিছোঁ। আৰু এটা বস্তু দেখাই দিছোঁ, চাওক। এই দুটা চাওক কেনেকৈ মই বনোৱা চাই আছে। এইকেইটা এইটো দিশৰ, আৰু এটা দিশৰ সেইটো সৰুটো। নামটো কৈ দে, নমস্কাৰ কৈ। নমস্কাৰ, মোৰ নাম শ্ৰী সুমৰজিৎ ফুকন। কোন ক্লাছত পঢ়া কৈ দে? ক্লাছ 2। ক্লাছ 2। কোন স্কুল? বালিৰাম প্ৰাথমিক বিদ্যালয়। ঠিক আছে। এয়া আলু চালু দি ধুনীয়াকৈ মিলাই দিলোঁ। এতিয়া আকৌ ঢাকনা মাৰি দিছোঁ 10-15 মিনিটৰ কাৰণে। 10 মিনিট হৈ গ'ল। আকৌ ভাজিম এতিয়া 10-15 মিনিট ঢাকনা দি। এয়া আলু তুলি দিছোঁ, পানী অলপ দি দিছোঁ। এতিয়া ঢাকনা মাৰি দিম 15 মিনিটমান, তাৰপিছত মাংস হৈ যাব। এয়া চাওক ইমান ধুনীয়াকৈ উতলি আছে। ইয়াত এতিয়া জালুক অলপ দিম আৰু তাৰপাছত হৈ যাব। এয়া জালুক অলপ দি দিছোঁ। পেকেট আনি থৈছিলোঁ, পেকেট দি দিছোঁ। এইটো ব্লেক পেপাৰ।
আৰু 5 মিনিট ঢাকনা মাৰি দিম, তাৰপিছত মাংস হৈ যাব। ফাইনেলি এয়া চাওক মাংস হৈ গৈছে। লাষ্ট এটা বস্তু দিছোঁ, ঘৰতে আছিলে নাগা ধনিয়া, এইটো অকণমান দি দিছোঁ আৰু মাংস আমাৰ ৰেডি। দেখিছে কালাৰটো কিমান ধুনীয়া উঠিছে। এয়া চাওক চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া হৈ গ'ল, এতিয়া আমি ভাত চাত খাওঁ। আপোনালোকেও খাই মেলি লওক। আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম সকলোকে। বাই বাই।